আপুনি জানেনে অসমত 13খন জিলাৰ পৰা 35খন জিলা কেনেদৰে হ'ল? স্বাধীনতাৰ আগত ব্ৰিটিছ শাসনৰ সময়ত অসমত মাত্ৰ 13খন জিলাহে আছিল। গোৱালপাৰা, কামৰূপ, দৰং, নগাঁও, শিৱসাগৰ, লখিমপুৰ, কাছাৰ, চিলেট যি বৰ্তমান বাংলাদেশৰ অন্তৰ্গত, পাহাৰীয়া গাৰো পাহাৰ আৰু খাচী জয়ন্তীয়া পাহাৰ যি বৰ্তমান মেঘালয়ত অন্তৰ্গত, লুচাই পাহাৰ বৰ্তমান মিজোৰামত অন্তৰ্গত আৰু নগা পাহাৰ বৰ্তমান নাগালেণ্ডত অন্তৰ্গত। পিছত জনসংখ্যা বৃদ্ধি, চৰকাৰী প্ৰশাসনিক প্ৰয়োজনীয়তা আৰু নতুন ৰাজ্য গঠনৰ ফলত অসমত বহু নতুন জিলাৰ সৃষ্টি হয়। 1951 চনত গোলাঘাট, নগাঁও, কাছাৰ, জয়ন্তীয়া পাহাৰ আৰু নগা পাহাৰৰ কিছু অংশ লগ হৈ ইউনাইটেড মিকিৰ আৰু উত্তৰ কাছাৰ পাহাৰ জিলাৰ গঠন হৈছিল আৰু 1974ত ইয়াৰ নাম কাৰ্বি আংলং জিলা ৰখা হৈছিল। 1974ত লখিমপুৰৰ পৰা পৃথক কৰি ডিব্ৰুগড় জিলা গঠন কৰা হৈছিল। 1983 চনত কামৰূপ জিলাৰ পৰা পৃথক কৰি বৰপেটা জিলা গঠন কৰে, দৰং জিলাৰ পৰা পৃথক কৰি শোণিতপুৰ জিলা গঠন কৰে, শিৱসাগৰ জিলাৰ পৰা পৃথক কৰি যোৰহাট জিলা গঠন কৰে, কাছাৰ জিলাৰ পৰা পৃথক কৰি কৰিমগঞ্জ জিলা গঠন কৰে আৰু গোৱালপাৰা জিলাৰ পৰা পৃথক কৰি ধুবুৰী জিলা লগতে কোকৰাঝাৰ জিলা গঠন কৰা হৈছিল। 1985 চনত কামৰূপ জিলাৰ পৰা পৃথক কৰি নলবাৰী জিলা গঠন কৰা হৈছিল। 1987 চনত শিৱসাগৰ জিলাৰ পৰা পৃথক হৈ গোলাঘাট জিলাৰ গঠন হৈছিল। 1998 চনত কাছাৰ জিলাৰ পৰা পৃথক হৈ হাইলাকান্দি জিলা গঠন কৰে, ডিব্ৰুগড় জিলাৰ পৰা পৃথক হৈ তিনিচুকীয়া জিলা গঠন কৰে আৰু লখিমপুৰৰ পৰা পৃথক হৈ ধেমাজি জিলা গঠন কৰে, নগাঁৱৰ পৰা পৃথক হৈ মৰিগাঁও জিলা গঠন কৰে, গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ কিছু অংশৰ পৰা পৃথক হৈ বঙাইগাঁও জিলা গঠন হৈছিল। 2000 চনৰ আৰম্ভণিতে অসমত বহুকেইখন নতুন জিলা গঠন হয়। 2003 চনত পুৰণি কামৰূপ জিলাৰ পৰা পৃথক হৈ কামৰূপ মহানগৰ গঠন হৈছিল। 2004 চনত বৰপেটা, নলবাৰী আৰু কামৰূপ জিলাৰ কিছু অংশ লগ লাগি বাক্সা জিলা গঠন হৈছিল। 2004তে বঙাইগাঁও আৰু কোকৰাঝাৰ জিলাৰ কিছু অংশৰ পৰা চিৰাং জিলা গঠন হৈছিল আৰু দৰং আৰু শোণিতপুৰ জিলাৰ পৰা পৃথক হৈ ওদালগুৰি জিলা গঠন হৈছিল। 2010 চনত উত্তৰ কাছাৰ জিলাৰ নাম ডিমা হাছাও জিলা ৰখা হৈছিল। 2015 চনৰ 15 আগষ্টত শোণিতপুৰৰ পৰা পৃথক হৈ বিশ্বনাথ জিলা হয় আৰু শিৱসাগৰৰ পৰা পৃথক হৈ চৰাইদেউ জিলা গঠন হয়। ধুবুৰীৰ পৰা পৃথক হৈ দক্ষিণ শালমৰা মানকাছাৰ জিলা গঠন হয়। নগাঁৱৰ পৰা পৃথক হৈ হোজাই জিলা আৰু কাৰ্বি আংলং জিলাৰ পৰা পৃথক হৈ পশ্চিম কাৰ্বি আংলং জিলা গঠন হৈছিল। 2016 চনৰ 27 জুনত যোৰহাটৰ পৰা পৃথক কৰি মাজুলীক ভাৰতৰ প্ৰথম নদীদ্বীপ জিলা হিচাপে গঠন কৰা হৈছিল। 2021 চনৰ 12 জানুৱাৰীত বৰপেটাৰ পৰা পৃথক হৈ বজালী জিলা গঠন হৈছিল। শেহতীয়াকৈ 2022 চনৰ 23 জানুৱাৰীত বাক্সা জিলাৰ পৰা পৃথক কৰি তামোলপুৰক জিলা হিচাপে গঠন কৰা হৈছিল। তেনেকৈ অসমত 13খন জিলাৰ পৰা বৰ্তমান অসমত মুঠ 35খন জিলা হ'লগৈ। ভিডিঅ'টো যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, কাৰণ ছাবস্ক্ৰাইব কৰিলে আমি এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম। ধন্যবাদ।